হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল। আজি আকৌ এটা নতুন ভিডিঅ'লৈ। আজি একচুৱেলি ভিডিঅ'টো এখন মুভি চাবলৈ গৈ আছোঁ আৰু মুভিখন হৈছে অ' মাই গড 2, যিহেতু অ' মাই গড 1খন আপোনালোকে চাইছিলে, অক্ষয় কুমাৰ আছিলে। এইখনতো অ' মাই গড 2টো অক্ষয় কুমাৰ আছে আৰু মুভিখনৰ কিবা এটা মেছেজ আছে। মেছেজটো হৈছে ছেক্সুৱেল এডুকেশ্যনৰ ওপৰত আৰু মুভিখন চোৱাৰ পিছত আপোনালোকক ডিটেইলছত জনাম কেনেকুৱা ধৰণৰ মুভি, আৰু নিশ্চয়কৈ আপোনালোকেও গৈ পিনে হলত চাব পাৰে। 11 তাৰিখে ৰিলিজ হৈছে আৰু আজি মই পালোঁ এটা শ্ব' আছে 4টা বজাত। 4টা বজাত শ্ব' চাবলৈ যাম। এতিয়া ওলাইছোঁ। পাই গ'লোহি ভাস্কৰজ্যোতি চিনেমা হল। এয়া গাদ্দাৰ 2 লাগি আছে 11 আগষ্টত ৰিলিজ হোৱা। আৰু সেইফালে অ' মাই গড 2 দেখিছে, এইখন দুখন পষ্টাৰ, এখন গাদ্দাৰৰ পষ্টাৰ, এখন অ' মাই গড 2 পষ্টাৰ। সঁচাকৈ বহুত মানুহ আহিছে ইয়ালৈ। ইয়াত বুলিয়ে নহয়, বেক চাইডে এখন ধুনীয়া ৰিজৰ্ট, ৰেষ্টুৰেণ্ট, কেফে যি ক'ব পাৰে, জুন স্কাই। এয়া শ্ব' টাইমিং আৰু ইয়াতে অনলাইন কৰিব পাৰে আপোনালোকে। মই এইফালে টিকেট লৈ লৈছোঁ আৰু আজি মুভিখনৰ ৰিভিউটো দিম কেনেকুৱা লাগে। অ' মাই গড 2 আপোনালোকে নিশ্চয়কৈ এখন চাবলৈ আহক। কিবা এটা মেছেজ পাব, ভাল এটা মেছেজ পাব এই মুভিখনৰ পৰা। সঁচাকৈ এইখন মুভি মোৰ মতে, মোৰ মনৰ পৰা কৈছোঁ, এখন ছুপাৰ হিট মুভি। পাৰিলে গাদ্দাৰখনো চাব এদিন, এখনো চাম। আৰু মুভি চাব লাগে, কাৰণ মুভিবোৰৰ পৰা আমি বহুত কিবাকিবি শিকিবলৈ পাওঁ, বহুত কিবাকিবি জানিবলৈ পাওঁ। তো সেইকাৰণে চাব লাগে আৰু দেখাই থাকিম আপোনালোকক। অ' মাই গড 2 মোৰ এখন খুব যিহেতু মহাদেৱৰ ভক্ত, আৰু মহাদেৱৰ ভক্ত হোৱাৰ বাবে এইখন মুভি মিছ কৰিব নোৱাৰোঁ। মই 11 আগষ্টত মই ৱেইট কৰি আছিলোঁ, এখন কেতিয়া ৰিলিজ হয়। আপোনালোকে গৈ পিনে ইউটিউবত ট্ৰেইলাৰটো চাব পাৰে। সঁচাকৈ খুব এখন এক্সাইটিং মুভি আৰু ছেক্সুৱেল এডুকেশ্যনৰ ওপৰত বনোৱা হৈছে। নাজানো, বহুত কিবাকিবি টপিকছ থাকিব চাগে মুভিখনত, আৰু বহুতো এখন ইনফৰ্মেটিভ, এখন ছ'চিয়েল মেছেজ যোৱা এখন মুভি। আৰু নিশ্চয়কৈ আপোনালোকে চাওক হলত গৈ পিনে। আজি মই সময় পালোঁ, ছানডে হয় আজি, 4টা বজাত শ্ব' আছে। আৰু চাওক, মানুহ চাওক, মানে সকলো মুভিজ লাভাৰ হয়, আহিছে। গাদ্দাৰ 2, এতিয়া গাদ্দাৰ 2খন চলি আছে হলত, গাদ্দাৰ 2খন চাই আছে। মই আহিছোঁ অ' মাই গড 2 চাবলৈ। আৰু তাত সুধিলোঁ যে, কাউণ্টাৰত সুধিলোঁ, তেওঁ কৈছে যে মানুহ হোৱা নাই বোলে। 11 তাৰিখে ৰিলিজ হৈছে, মানুহ ইমান হোৱা নাই। মানুহ নোহোৱা এটা কাৰণ, বহুতে ব্যস্ত থাকে, হয়তো বহুতে গম নাপায় কেনেকুৱা মুভি বনাইছে, কি মুভি বনাইছে। মই আজি এই ভিডিঅ'টো থ্ৰুৱেদি আপোনালোকক ক'ব বিচাৰিম যাতে গৈ পিনে সেই মুভিখন চাওক আৰু ৰিভিউজ দিয়ক, আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব যদি আপোনালোকে চালে এই মুভিখন। অ' মাই গড। মোৰ চেনেলৰ যিমানবোৰ ভিউৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ আছে, তাৰ মই এইটো বিশ্বাস যে তাৰ মেক্সিমাম মহাদেৱৰ ভক্ত হয়। আৰু মই ভাবোঁ কি আপোনালোকে নিশ্চয়কৈ এখন মুভি চাবলৈ যাব, অ' মাই গড 2। যিহেতু আপোনালোক যদি মহাদেৱৰ ভক্ত হয়, তেতিয়াহ'লে এবাৰ গৈ পিনে ফেমিলিৰ সৈতে এখন মুভি চাওক। বহুতো এক ইম্পৰ্টেণ্ট ছ'চিয়েল মেছেজ দিয়া হৈছে এখন মুভিত। গৈ পিনে যদি চাই আহিলে মোৰ চেনেলত গৈ কমেণ্ট বক্স কৰিব কেনেকুৱা পালে। লাহে লাহে পাব্লিক বাঢ়িছে। OMG 2 চাবলৈ আহিছে আজি, আৰু টাইমিং হৈ গৈছে, অলপ পিছতে ষ্টাৰ্ট হ'ব। অলপ দেখাই আছোঁ আপোনালোকক। মই মুভিখন চোৱাৰ পিছত আপোনালোকক ট্ৰেইলাৰৰ মানে মুভিজৰ গোটেইখন চোৱাৰ পিছত ৰিভিউজটো দিম কেনেকুৱা হয়, কি কথা। আৰু এইফালে গাদ্দাৰ 1 তাৰিখে ৰিলিজ হৈছে, কিন্তু এইখন মুভিৰ ৰিভিউজ বা পাব্লিচিটি প্ৰমোশ্যন ভাল, আৰু অ' মাই গড 2ৰ ইমান প্ৰমোশ্যন নাই। তথাপিও আপোনালোকে চাব।
মই আজি বহুত এক্সাইটেড এই মুভিখনৰ কাৰণে, কাৰণ বহুত দিনৰ পৰা মই ট্ৰেইলাৰটো যেতিয়াৰ পৰা চাইছোঁ এখন গুজ পাম উঠা একদম গানো ধৰি যোৱা এখন মুভি, আৰু নিশ্চয়কৈ আপোনালোকে গৈ হলত গৈ চাওক। আৰু ইনফৰ্মেটিভ যিহেতু বহুত এটা ছ'চিয়েল মেছেজ দিয়া গৈছে এই মুভিখনত, আৰু সেইটো ছ'চিয়েল মেছেজ দিয়াৰ বাবে আপোনালোকে বহুতৰ এই মুভিখনৰ পৰা বহুত কথা শিকিবলৈ পাব, সেইটোৱে ক'ম। আৰু গৈ পিনে হলত চাওক, এয়াই বিচাৰোঁ। ফাইনেলি অ' মাই গড 2 চাবলৈ আহিলোঁ, আৰু মুভিখনৰ ৰিভিউজটো কম। চোৱাৰ পিছত কেনেকুৱা হয়, এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, কাৰণ অলপ লেট হৈ গ'ল। 4:30 বজাত চোৱা আছিলে, কিন্তু 4:30 ওপৰত হৈ গ'ল। একো নাই, চাম আজি আৰু কম আপোনালোকক। ফাইনেলি মুভি শেষ হ'ল। অ' মাই গড 2 সঁচাকৈ এখন বহুত ভাল এটা মেছেজ দিছে ছেক্সুৱেল এডুকেশ্যনৰ ওপৰত, আৰু ইয়াৰ বিষয়ে অলপমান ঘৰত গৈ কথা পাতিম, কেনেকৈ কি টপিকছৰ ওপৰত তেওঁলোকে ডিছকাছ কৰিছে মুভিখনত। চাই থাকিব ভিডিঅ'টো আগলৈ। টেল দেন বাবাই। মুভিখনৰ এইখিনি পাৰ্টতে অক্ষয় কুমাৰৰ এণ্ট্ৰি হয়, আৰু অক্ষয় কুমাৰে এই মুভিখনত ভগৱানৰ দূত হৈ আহে পংকজ ত্ৰিপাঠীক হেল্প কৰিবলৈ। পংকজ ত্ৰিপাঠীৰ ল'ৰাটো এটা খুব ডাঙৰ প্ৰব্লেমত ফচি যায়, আৰু সেই প্ৰব্লেমত ফচা কাৰণে তেখেতে গৈ কোৰ্টত কেছৰলৈকে লাগিব লাগে। অ' মাই গডখন আপোনালোকে চাইছে, এইখন অ' মাই গডখন বহুত কণ্ট্ৰভাৰ্চি আছিলে, বাট এইখন মুভি মই ভাবোঁ খুব এখন ধুনীয়া মুভি বনাইছে। এই মুভিখনত কমেডি আছে, ইম'চনেল এখন মুভি, বহুতো কিবাকিবি ছ'চিয়েল মেছেজ দিছে। মই ভাবোঁ এইখন মুভি সকলো আমাৰ আজি প্ৰজন্মৰ যিমানবোৰ পেৰেণ্টছ আছে, সকলো পেৰেণ্টছে গৈ এই মুভিখন চাব লাগে। নতুন প্ৰজন্মৰ যিমানবোৰ সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকেও গৈ চাব লাগে মই ভাবোঁ, আৰু যিকোনো এজ গ্ৰুপৰ মানুহে এইখন মুভি গৈ চাব পাৰে। এইখন মুভিত মহাকালেশ্বৰ মন্দিৰৰ কিছুমান দৃশ্য দেখুওৱা হৈছে, যেনেকৈ মন্দিৰত যিমান ভস্ম আৰতি যেনেকৈ কৰে সেইখিনি দেখুওৱা গৈছে। খুব এখন মানে গুজবাম উঠা গান ফুৰি যোৱা এখন মুভি। গৈ যেতিয়া আপোনালোকে হলত গৈ বহি চাব, তেতিয়া সেই বস্তুখিনি ফিল কৰিব পাৰিব। আৰু আজি জেনেৰেশ্যনে এই মুভিখন গৈ চাব লাগে। ছ'চাইটিত যি সঁচাবোৰ চলি আছে সেইখিনি বস্তু দেখুওৱা হৈছে। আশা কৰোঁ আপোনালোকে হলত গৈ এখন মুভি চাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আগলৈ এনেকৈ ভাল ভাল ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। টিল দেন বাই বাই, জয় অসম।